নমস্কাৰ ফ্ৰেণ্ডছ, সময় প্ৰায় ৰাতি ৩টা বাজিছে আৰু মই যাব ওলাইছোঁ অসমৰ এখন খুব ধুনীয়া ঠাইলৈ। তাতে হৈ আছে অসমৰ সকলোতকৈ ডাঙৰ মিউজিক ফেষ্টিভেল আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। মোৰ লগত গৈছে বন্ধু সিদ্ধাৰ্থ আৰু তেখেতৰ পত্নী গায়ত্ৰী। আৰু এতিয়া আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। যাত্ৰাটো আৰম্ভ কৰিছিলোঁ পানীতোলাৰ পৰা প্ৰায় 3:30 মান বজাত। আমাৰ এই যাত্ৰাত কুঁৱলীয়ে বহুত ডিষ্টাৰ্ব কৰিছিল যদিও আমি খুব সোনকালে গোলাঘাট পালোঁগৈ। এয়া গোলাঘাট তিনিআলি আৰু এই তিনিআলিৰ কাষতে থকা এখন সৰু ঘুমটিত আমি ব্ৰেকফাষ্ট কৰি ল'লোঁ। গৰম গৰম পুৰিৰ সৈতে ব্ৰেকফাষ্ট কৰি ভালো লাগিল। আৰু এতিয়া আমি গৈ আছোঁ ডিমাপুৰলৈ। ডিমাপুৰ পালোহি। আমি গাড়ীত ফুল টেংক কৰি আনিছিলোঁ যদিও ডিমাপুৰ পাওঁহি মানে হাফ টেংক শেষ হৈ গ'ল, তো ইয়াতে আকৌ ফুল টেংক কৰি ল'লোঁ। অৱশ্যে ইয়াতো অলপ তেলৰ দাম কমে হয়, তো আকৌ ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিলোঁ ডিফুলৈ। ডিফুৰ পৰা গৈ আছোঁ লামডিং। লামডিঙৰ একা বেকা অৰণ্য ৰাস্তাৰ মাজেদি পাৰ কৰি আমি এতিয়া গৈ আছোঁ লংকালৈ। লামডিঙৰ পৰা আহি আমি লংকা পালোহি। ৰাস্তাত কোনো ধৰণৰ হোটেল ধাবা নাপালোঁ। এই লংকাতে এখন সৰু হোটেলত আমি দুপৰীয়া সাঁজটো খালোঁ। দুপৰীয়া সাঁজটো খাই আমি আগবাঢ়িলোঁ অসমৰ ছুইজাৰলেণ্ড খ্যাত আৰু বহুতো ধুনীয়া ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা আৰু আমাৰ ফাইনেল ডেষ্টিনেশ্যন ডিমা হাছাও। ডিমা হাছাওত সোমাই দেখিলোঁ ৰাস্তাৰ চাৰিওকাষে ডাঙৰ ডাঙৰ কুঁহিয়াৰ বাগান আৰু আমি খাওঁ বুলি সোমাই গ'লোঁ। ডিমা হাছাও কুঁহিয়াৰ টেষ্ট মজা। কোনে দিলে কৰে খাব লাগিব এতিয়া। খাইছা আৰু টেষ্টটো কোৱা কেনেকুৱা? আমি এতিয়া ডিমা হাছাও কুঁহিয়াৰ টেষ্ট কৰি কৰি গৈ আছোঁ। পুৰা কেনেকুৱা টেষ্ট সুবিধা ন? মজা। অলপ আছে আৰু আমি আহি পালোহি আমাৰ মেইন ডেষ্টিনেশ্যন ডিমা হাছাও উমৰাংছু গল্ফ ফিল্ড। ইয়াতে আয়োজন কৰা হয় অসমৰ সকলোতকৈ ডাঙৰ মিউজিক ফেষ্টিভেল। ফেষ্টিভেলটোৰ নাম হৈছে ফেলকন ফেষ্টিভেল। ফাইনেলি আহি পালোঁ ফেলকন ফেষ্টিভেল উমৰাংছু গল্ফ ফিল্ড। পৰিৱেশটো চাওক ইমান ধুনীয়া। অলপ পাছতে ফেষ্টিভেলৰ ভিতৰৰ পৰিৱেশ আপোনালোকক দেখাম। ভিডিঅ'টো শেষলৈ চাব। আজি এইটো আমাৰ কেম্প ছাইট হয়। কেম্প ছাইটতে আজি ৰাতিটো থাকিম। ইয়াত খোৱা বোৱা কৰি পেলাই ফেষ্টিভেলৰ ভিতৰত পৰিৱেশ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈ চাই থাকিব। আমাৰ কেম্প ছাইটৰ পৰিৱেশটো চাওক ইমান ধুনীয়া। একেবাৰে লেকৰ কাষতে আছোঁ। জোনাক পোহৰ, খুবেই ঠাণ্ডা আৰু গাড়ী ইয়াতে পাৰ্কিং কৰি ল'লোঁ। এফালে টেণ্ট লোৱা হৈ গ'ল।
দুটা টেণ্ট আমাৰ। এইফালে দাদাজনে জুই ধৰি দিছে, ইয়াতে জুই খুৱাব লাগিব। পৰিৱেশটো চাওক ইমান ধুনীয়া, একেবাৰে লেকৰ কাষতে আছোঁ আমি। চাৰিওফালে সুন্দৰ পৰিৱেশ, একেবাৰে টেণ্টে ভৰি আছে, উমৰাংচু। আৰু এফালে ধুনীয়াকৈ গাহৰি মাংস খৰিকাত দি পুৰি ল'লোঁ। আমি ধুনীয়াকৈ খোৱা বোৱা কৰি যাব ওলালোঁ ফেষ্টিভেলৰ ভিতৰলৈ। ফেষ্টিভেলৰ ভিতৰৰ পৰিৱেশ লাইটেৰে গছ গছনিবিলাক খুব ধুনীয়াকৈ সজোৱা হৈছে। ফেষ্টিভেলৰ চাৰিওকাষে থকা খাদ্যৰ বিপণীবিলাকত মানুহৰ ভিৰ চাওক। আৰু আনফালে মিউজিক কনচাৰ্ট ষ্টাৰ্ট হৈ গ'ল, তো চাওঁ আহক।
उमरांसो मेरे साथ जंप करोगे? हाँ या ना? Come on! You guys ready? Front to the back, left to the right. Let me see your hands up, boys. 1, 2, 3, go! I like me better when I like me better when I'm with Somebody scream! दुनिया ही क्यों तू बता मुझे अब ऐसे ना यूं तू सता मुझे तेरे बारे में ही सोचता हूँ मैं दुनिया ही क्यों I do the same thing I told you that I never would I told you I changed even when I knew I never could know that I can't find nobody else as good as you I need you to stay I get drunk, wake up and wasted till I realize the time that I wasted I feel like I can't feel the way I You couldn't say that I won't Hands up, Umbranso, let's go! दुनिया क्यों तू बता मुझे अब ऐसे ना यूं तू सता मुझे तेरे बारे में ही सोचता हूँ दुनिया क्यों বহুতো ভাল ভাল ছিংগাৰ পপুলাৰ মিউজিক ব্ৰেণ্ড আহিছিল আমি খুব এনজয় কৰিলোঁ কৰি পেলাই আমি কেম্প ছাইটত গুচি আহিলোঁ অলপমান ৰেষ্ট ল'বৰ কাৰণে কাৰণ আমি ৰাতিপুৱা খুব সোনকালে উঠি পেলাই ধুনীয়া ধুনীয়া ঠাইকেইখনমান ঘূৰিব যাম আৰু এই ধুনীয়া ধুনীয়া ঠাইকেইখনমান আপোনালোকক নেক্সট ব্লগত দেখাই আছোঁ আৰু এই ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ